এভৰিৱান মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই বনাইছো পিঠা আৰু এটো গধূলি সময়ত চাহ খাবলৈ মই বনাইছো। এটো পিঠা কোনে কি নাম বুলি কয় কমেন্ট কৰি জনাব। আৰু এই পিঠা বনোৱাৰ সময়ত মোৰ জাৰাই মোক বহুত হেল্প কৰিছে না জাৰা হা। আৰু এটো পিঠা যে বনাইছো আজি মই পুৰা ভিডিঅ'টো চালেহে গম পাব কি কি। এই পিঠাটো বনাবলৈ মই লৈছো প্ৰথমে এটা কাৰাহি আৰু কাৰাহিত দি দিছো গুৰ মিঠাই আৰু অলপ পানী দি এটা চিৰাপ বনাইছো। বনোৱাৰ পিছতে এতে দিছো শুকান নাৰিকলৰ গুৰি আৰু সৰু সৰুকে কাজু মই কাটি লৈছিলো দি দিছো। আৰু ফ্লেভাৰৰ কাৰণে মই দিছো অলপ ইলাচিৰ গুৰি দি অলপ নিমখ দি মই ভালদৰে এটো এটা মিক্সাৰ বনাই লৈছো। বনোৱাৰ পিছতে মই কল লৈছো এটা মিক্সিং বলত আৰু এটা কাটা চামুচ দি এটো মিক্স কৰি লৈছো। মই ভালদৰে মিক্স হোৱাৰ পিছতে এটো দেখা পাইছে এনেকে মিক্স কৰি লৈছো। লোৱাৰ পিছত মই দি দিলো এটো যেটো মিক্সাৰ বনাইছিলো মই নাৰিকলৰ হিটো দিলো। দিয়াৰ পিছতে মই দিছো 1 কাপ গুৰি চাউলৰ গুৰি শুকান চাউলৰ গুৰি দিছো এতে দি এটো ভালদৰে মই মিক্স কৰি লৈছো। আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ সময়ত যাৰা ইমান ডিস্টার্ব কৰি আছিল মোক যে দিয়া মই ভিডিঅ' বনাম আৰু যেহেতু মই দুপৰীয়া সময়ত ভিডিঅ'টো বনাই আছিলো যাৰা কিমান চেষ্টা কৰিলো মই যে অলপ ঘুমাই যোৱা নুঘুমাই। তাৰ পিছতে এটো ৰাইস কুকাৰ মই আগতীয়াকৈ গৰম পানী দিছো দি এতে অলপ ভাপ উঠাৰ পিছতে মই এটো পিঠা দি দিলো। আৰু এনেকুৱা ৰাইস কুকাৰ থাকিলে কিন্তু ভাল হয় হিজোৱাতে বেছি সময় নালাগে। মই 30 মিনিট লাগিছে এটো পিঠাটো হিজোৱাতে। আৰু এটো চাওক ধুনিয়া হৈ গল। মই এটা কাটা চামুচে দি চালো হৈছে না নাই পিঠাটো এতিয়া ধুনিয়া হৈ গল। আৰু হোৱাৰ পিছতে মই দিলো মোৰ মিষ্টাৰক চাবলে যে কেনেকুৱা হৈছে চাওকচোন। এই মানে পেৰটৰ লগত অলপ খেলি আছিল। তাৰ পিছতে পিঠাটো দিলো আৰু গধূলি সময়ত কিন্তু বহুত ভাল লাগে এই পিঠাটো খাই। আৰু মোৰ মিষ্টাৰে চাহ না খায় মই চাহ লগত খালো কিন্তু মোৰ মিষ্টাৰ এনেই খাই কল বহুত ধুনিয়া হৈছে আৰু বহুত বেছি ভাল হৈছে। আৰু আপোনালোকে এইটো পিঠা ঘৰত ট্ৰাই কৰিব পাৰে আৰু বেছি বস্তু নালাগে কম বস্তুতে এই পিঠাটো বনাব পাৰে। আৰু ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাব। ধন্যবাদ।